আজি কিবা এটা কওঁ। তুমি দিয়া প্ৰশ্নটো মই উত্তৰ দিব পৰা নাই। নুসুধিবাচোন তুমি সেই প্ৰশ্নটো। কাৰোবাক ভাল পাবলৈ 1 মিনিট সময়ো যথেষ্ট। কিন্তু সেই ভাল পোৱা হৃদয়ৰ পৰা মগজুলৈ যাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন। সেয়েহে কৈছোঁ, তুমি দিব পাৰিবা মোক? যিমান সময় লাগে সিমান? তুমি ৰৈ থাকিব পাৰিবা জানো এটি সামান্য উত্তৰৰ অপেক্ষাত? আৰু মই কি ভাবোঁ জানা? যদি আমি সম্পৰ্কৰ আওতাত আহোঁ, ব্যতিক্ৰমী দিনবোৰ পাৰ হৈ যোৱাৰ লগে লগে সংঘাত হয় যদি? এই মৰম, ভালপোৱা, বিশ্বাস ভৱিষ্যতে যদি অবিশ্বাসলৈ পৰিণত হয়? তোমাৰ দুচকুৰ ভাষা কেটিএমৰ ধোঁৱা আৰু ছানগ্লাছৰ আঁৰত লুকাই থকাৰ দৰে লুকাই আছে তেতিয়া? মোৰ ভয় হয় জানা, এফালে ভালপোৱা আৰু আনফালে এই শংকা। সেয়েহে হয়তো থমকি ৰৈছে মোৰ উত্তৰটো মোৰ দুচকুৰ কাজলৰ তলত।